So hey guys, my name is Fizu and you are watching video tutorial right now. और आज ही गोल सु नुनमाटी फाले बर्थडे रा खाओ गया ने तो जामाजी नुनमाटी किंतु की हो जामाजी स्कूटी बाइक बा बेले बस्तु न बाइक होय अरे कहना क्या चाहते हो तो कुंडू बाइक होय हेतु साले तुम्हारे वाह क्या बाइक है तो आज हम RX 100 লৈ গেলে ने बर्थडे खाओ गया ना बापन আছে बापन কামৰ পৰা ডাইৰেক্ট যাব তাক ফোন কৰিলো মাত্ৰ কি কৈছে ঠিক আছে মই ওলাইছো আৰু আমি ইয়াৰ পৰা ওলাই যাম তো চাই থকা ভিডিওটো শেষ হলকে আৰু মানে বহুত কিবা কিবি হ'ব তোমালোকে আজি ভিডিওটো চাই থকা জবৰদস্ত হ'ব আজি ভিডিওটো আহি পাইছো লোকেশনত আৰু ইয়াতে ডেকোৰেশন কৰিছে অলৰেডি লগাইছে আৰু মই বহি আছো ইয়াতে আৰু এটা পোৱালি আছে ইয়াতে হাই हाय करा हाय भी नहीं करता यार कोई नहीं तो बाकी सब सही है बाबू ना ये सब फाइनली बाबू ना ही पैसे मैं 3 बार रोकी इसको और मात्र अरे बहुत यार तो बर्थडे का अलग दिखा दूंगा टेकाल मुख চিনি পাইছা এটা আমার মাদাররে তুমি ভিডিও চাই তুমি ভিডিও চোৱা অপিনিয়ন ল আৰু আচ্ছা মোৰ ভিডিও চাই কেনেকুৱা লাগে তোৰ বেয়া লাগে বুলি কোৱা মোৰ ভিডিও চাই কেনেকুৱা লাগে মই মাতি আছো নাহে আছো বাকী মোৰ ভিডিও চাই কেনেকুৱা লাগে কোৱা কেনেকুৱা এই ইয়াতে কোৱা কেমেৰাত চাই কেনেকুৱা দুটা ভিডিও কেনেকুৱা লাগে মোক দেখাইছিল মই আহাৰখন মোৰ ভিডিঅ'গিলা দেখাইছিল কোৱা মোৰ ভিডিও চাই কেনেকুৱা লাগে কোৱা কেনেকুৱা লাগে আহি আছে ভিডিঅ' আনি প্ৰুফ দেখাবতো গম পাইছা প্ৰুফ দেখাব পুৰা মানে ভিডিঅ' একদম ৰিয়েল লাইভ দেখাবতো আমাৰ আফ্ৰিনে ক'ব আফ্ৰিন কোৱা আফ্ৰিনে লাজ কৰিছে আৰু বৰ্তমান আছো বহি আৰু কথাটো হ'ল যে তোমাক একফালে ল'ম মই অন্যায় নকৰো আহা এইফালে আহা আহা এয়া ইয়াতে কোৱা মোৰ ভিডিঅ' চাই কেনেকুৱা লাগে কোৱা তেতিয়া ভাল লাগিব মই এইটো ভিডিঅ'টো সেই ইউটিউবত দিম কোৱা আইটেম কোৱা মোৰ ভিডিঅ' চাই কেনেকুৱা লাগে সদায় চোৱা নে মই এটা ভিডিঅ' সদায় আপলোড দিওঁ তুমি সদায় চোৱা লাজ কৰি আছা এটা ভিডিঅ'ত তোমাকো দেখাব গম পাইছা এইটো ভিডিঅ' তুমি চাবা নে এইটো ভিডিঅ' তোমাকো দেখা যাব তুমি উঠি আছা তুমি চাবা নে এইটো ভিডিঅ' লাইক কৰিবা দেই কমেণ্টটো কৰিবা যে বাপুদা কমেণ্ট কাম হয় দেই দেই কেনে বাপন ভালে লাগিছে কোৱা লাজ কেলে কৰিছা নাই খাই আছো ন সেইকাৰণে ঠিকে আছে তো মই খাওঁ খাই দাই ওলাই যাওঁ ঘৰৰ ফালে এইটো আছে পনীৰ ইয়াতে আছে এইটো মটন হয় মটন আৰু চিকেন আৰু এইটো ঠাণ্ডা পানী অ'কে আৰু এইফালে নেমু আছে চালাড আছে এইটো চাইডে চালাডটো অলপমান চাইডত লোৱা হৈ গৈছে অলৰেডি এতিয়া খাই দাই ওলাই যাওঁ এয়া বাবন ইয়াতে বহি আছে চিল দাদা এইটো লুণ্ডা হয় আমি আমাৰ জিঅ'ত বাৰ্থডেত মাতিছিলে দেউতা হয়
বাৰ্থডে কালি ইয়াতে বৰ্তমান নাই বাৰু ইয়াতে নাই বৰ্তমান তাৰপিছত আৰু এই আমাৰ এই দৰ্জাৰ পিছফালে কেইজনমান ভণ্টি ৰখি আছে তোমালোক আহা এতিয়া আহা মেকিং হ'ব তো ইয়াতে আমাক ধুনীয়াকৈ গিফ্ট দিছে এইটো মোৰ কাৰণে মই কৈ আছো প্ৰথমে আমাক গিফ্ট দিলে তেতিয়া আমি মানে গম পোৱা নাছিলো দিলে তাৰপিছত আকৌ আমি ৰিপিট আৰু এবাৰ পঠাই দিছো তাৰপিছত আকৌ আমি ৰিপিট পঠাই দিছো কাৰণ যাতে আপোনালোকে দেখা পায় আমাক কি ধুনীয়া গিফ্ট দিছে মই ঘৰত গৈ কিনে আনবক্সিং কৰিম বাৰু এইফালে হা এইফালে দেখাব লাগিব আপোনাৰ হেৰিটো কওক আপুনি পোনপ্ৰথমে কওক আপুনি কেমেৰাৰ ওচৰত আহিম বুলি কৈ আছিলে এতিয়া কেমেৰাৰ ওচৰত আহলৈ লাজ কৰি আছে এতিয়া কওক আমাৰ ভিডিঅ' চাই কেনেকুৱা লাগে হাতখন গুচাই দিয়ক মুখখন আহাই নাই তাই উঠে কি হ'ব আপুনি কলালে এতিয়া এই চিলাৰ পাৰ্টি কেইটা এতিয়া তোমালোক গোটেই ভিডিঅ'ত আহি আছে ইউটিউবত দিম এইটো ভিডিঅ' কোৱা তোমালোক এতিয়া কোৱা ভিডিঅ'বোৰ চাই কেনে কেনেকুৱা লাগে কিবা অপিনিয়ন দিয়া অলপ নাই এক চাইডৰ পৰা লাহে তোমাৰ পৰা ষ্টাৰ্ট হ'ব দিয়া কোৱা ভিডিঅ' চাই কেনেকুৱা লাগে একদম মজা লাগে না প্ৰথমতে ইন্ট্ৰ দিব লাগিব নমস্কাৰ নমস্কাৰ মোৰ নাম হাছিনা বেগম মই ক্লাছ 9ত পঢ়ো আৰু পাপনদাৰ ভিডিঅ' চাই কেনেকুৱা লাগে পাপনদাৰ ভিডিঅ' চাই মানে বহুত ভাল লাগে আৰু ফিজুটো চোৱা নে নোচোৱা মই ইয়াত দেখা নাই আৰু गजब बेइज्जती है কিন্তু পাপনদাৰ হয় নেকি পাপনদাৰ ভিডিঅ'টো বহুত ভাল লাগে আৰু ঠিক আছে তুমি কোৱা নমস্কাৰ মোৰ নাম সুগ্ৰানা খাতুন মই ক্লাছ 10ত পঢ়ো আচ্ছা ভিডিঅ'টো চাই ভাল লাগে থেংক ইউ এতিয়া নাইছে নাও ইউ এটা ইংলিছত ক'ব ন ওকে তুমি তো ইংলিছত ক'বা ন কোৱা নমস্কাৰ মোৰ নাম সাউণ্ড কৰা ভলিউম বঢ়োৱা ভলিউম নমস্কাৰ মোৰ নাম মিছ খুচিয়া পাপনদাৰ পাপনদাৰ ভিডিঅ' চাই ভাল লাগে কিমান ভাল লাগে হাতেৰে দেখাই দিয়ে ইমানখিনি তুমি কোৱা তোমাৰ মই ভিডিঅ' চাইছো মই ভিডিঅ' চাইছো হা ভাল ভিডিঅ' বনাইছে কিন্তু দেই নাই মই দেখাইছো মই আৰু দেখাইছে দাদা দেখাইছিলে নেকি আপুনি দেখাইছিলে দিয়া কোৱা পিছত কোৱা কোৱা। ভাল লাগে ক'লা ন তুমি ইয়াতে বহা তুমি কোৱা এতিয়া দেই নমস্কাৰ মোৰ নাম এতিয়া কোৱা মোৰ ভিডিঅ' চাই কেনেকুৱা লাগে মোৰ ভিডিঅ' চোৱা নে নোচোৱা চোৱা এনে চাওঁ বুলি কৈ আছে এইটো মোৰ এইটো কাঠা বাবা এইটো কাঠা কাট কাট দে না সেই বাকী এইফালে হা আৰু তুমি মোৰ ভিডিঅ' চোৱা নে মোৰ চেনেলটোৰ নাম কি আছিলে বাপনদা ভিডিঅ' চাই কেনেকুৱা লাগে কিমান ভাল লাগে ইমানখিনি নে ইমানখিনি হাতেৰে দেখাই দিয়া ইমানখিনি ভাল লাগে বোলে A few moments later গৈছিলোঁ মনিৰৰ ৰুমটোতে লাষ্ট টাইম বাৰ্থডে ব্লগটো কৰিছিলোঁ ইয়াতে ইয়াৰ বাৰ্থডে কেইটা শেষে হোৱা নাই আৰু বেলুন সেনেকাই আছে ৰুমটো কেনেকুৱা হয় দেখাই দিছিলোঁ এইটো ল'ৰা মানুহৰ ৰুম এনেকুৱা হয় মানে বিশেষকৈ একো নাই কাপোৰ চাপোৰ অ'কে তো এতিয়া আমি আহি পাইছোঁ মনিৰৰ ৰুমত আৰু দেন আৰু বাপনে দুই এষাৰ কথা ক'ব বাপন কি ক'বা ক'ব লগা একো নাই মানে আমি আপোনালোকে চালে ইমান দূৰলৈ যদি ভিডিঅ'টো চাই আছে তেনেহ'লে নিশ্চয় গম পাব যে আমি ক'ৰবাত ফিজু প্ৰথমৰ পৰা চাগে ভিডিঅ'টো ষ্টাৰ্ট কৰি গৈছিল মই নাছিলোঁ কাৰণ মই কামত আছিলোঁ তো তাৰ পৰা যিহেতু আমাক বাৰ্থডে এটাত মাতিছিলে তাতে গ'লোঁ গৈ কিনে ভালদৰে খাব চাব দিলে ভালদৰে কথা চথা পাতিলোঁ সকলোৰে লগত অচিনাকি আছিল চিনাকি হ'লোঁ চিনাকি মানুহ আছিল বাৰু চিনাকি মানুহৰ বাবে চিনাকি হ'লোঁ বাকীবোৰৰ লগত তেতিয়া গ'লোঁ গৈ থৈ কিনে খুৱাই দুৱাই কিনে ইমান ধুনীয়াকৈ ইয়াতে আমাক দুইটাকে গিফ্ট দিছিলে তেতিয়া আৰু মোক গিফ্টটো কি দিছিলে মই ভাবিলোঁ যে ভিডিঅ'ৰ থ্ৰুৰে আপোনালোকৰ সৈতে এইটো শ্বেয়াৰ কৰি দিওঁ ইয়াতে ভিডিঅ'ত কি গিফ্ট আছে তাকে সেইবাবে ভিডিঅ'টো বনাই আছোঁ এই বাকীখিনি আনবক্সিং হ'ব এতিয়া আৰু এবাৰ আপোনালোকক ধন্যবাদ যিসকলে বাৰ্থডে মাতিছিলে ইমান ধুনীয়াকৈ খাতিৰ কৰিলে চিনাকি হৈও ভাল লাগিল চাৰ্ট এই চাওক পূৰা পেকিং হৈ আছে এতিয়ালৈ আমি খোলা নাই এইকেইটা কাপোৰ খোলাই নাছিলোঁ এতিয়া খুলিম আৰু ইয়াৰ ভিতৰত কি আছে ইয়াতে আছে এটা ধুনীয়া ৱাও এটা
এটা কাপ চাহ কফি খাবৰ বাবে ধুনীয়া হ'ব দেখা পাবা জুচ খাবৰ বাবে কাছৰ এটা ডাঙৰ কাপ মাছ এইটো এবাৰ দেখাই দিওঁ উম, এইটো এবাৰ দেখাই দিওঁ এইটো এইটো এবাৰ দেখাই দিওঁ টি-চাৰ্ট এটা আছে গুচি টি-চাৰ্ট আপোনালোকক কি ক'ম ইম'চনেল লাগিছে না সঁচাকৈ মানে গোটেইখিনি দেখালেই আনবক্সিং কৰি কাৰণে মানে সঁচাকৈ মানে ইমান মানে থেংক ইউ ছ' মাছ মানে একদম পূৰা মনৰ ভিতৰৰ পৰা পাপন হয় না থেংক ইউ ছ' মাছ মানে আমাক মাতি কাৰণে ইমানখিনি সন্মান দিলে আৰু মানে ইমানখিনি গিফ্ট দিল মানে সঁচাকৈ মানে ভবাই নাছিলোঁ আৰু আপোনালোকৰ লগত লগ ধৰি যিমানখিনি সময় আমি কথা পাতিছোঁ মানে একদম এনেকুৱা লাগিছে যে নিজৰে হয় মানে নিজৰে মানুহ মানে এনেকুৱা লাগিছে লাগাই নাই মই কিন্তু মই মিছা কথা নকওঁ মই দুবাৰ পোলাও লৈছোঁ পোলাও লৈ কিনে খাইছোঁ মই খোৱাত গোটেই লাজ নগ'ল নাই ঠিকে আছে কাৰণ খাই লৈ জীৱন তো বাকী ভিডিঅ'টো চাই যদি ভাল পালা লাইক কৰিবা শ্বেয়াৰ কৰিবা কমেণ্ট কৰিবা আৰু থেংক ইউ ফৰ ৱাচিং গাইছ